কৃষ্ণ জয় জগন্নাথ। ওম শান্তাকারং ভুজঙ্গ খয়াদং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথং। আজি লুকাকুছিৰ নামঘৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথাত থাকক। আজি আমাৰ পৰম ভাগ্য যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিবুধি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতিৰ দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে আজি আমি আপোনাসকলৰ মাজত কিছু সময়ৰ কাৰণে আহিছোঁ আৰু ইয়াৰ পৰা আমি আকৌ গুচি যাম। কালিৰ পৰা ধৰি এই মহাভাগৱত অনুষ্ঠানটো যিসকল পাঠক ব্যাখ্যাকাৰে পৰিচালনা কৰি আছে সেইসকলক মই আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ। কাৰণ এনেধৰণৰ ধৰ্ম আলোচনা সভা সমিতিবোৰ এইসকলে ৰক্ষণাবেক্ষণা কৰি যদি থাকে, আমি যোৱাৰ পাছতো বোধ হয় এই পবিত্ৰ অনুষ্ঠানবোৰ জীয়াই থাকক। আৰু সেইসকলৰ লগত সহযোগ কৰি আমিও অধমেও দুফাকি আপোনাসকলৰ মাজত কৈ যাম, জানি বা অজানিতে যদি আমাৰ কিবা আগপিছ হয়, আটাইকণ আপোনাসকলে শুধৰাই লৈ প্ৰত্যেকৰে দুটি ভাল জ্ঞান আমাকো দিব বুলি সবাৰ ওচৰতে মোৰ প্ৰণিপাত থাকিল। এতিয়া এই হ'ল মহাভাগৱত তৃতীয় স্কন্ধ, অৰ্থাৎ কপিল মুনি দেৱহূতিৰ আখ্যান। কপিল মুনি পৰম ভগৱন্ত কেনেকৈ দেৱহূতি মাতৃৰ গৰ্ভত জন্ম ল'লে আৰু লৈ কেনেকৈ জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰীড়া দ্ৰব্য জাতি মায়া তৰণ জীৱ ঈশ্বৰ এই মহাভাগৱতৰ 12 শ্লোকৰ ভাগৱতখন দেৱহূতি মাতৃক শুনোৱাই আছে। এয়াই হ'ল প্ৰথম সংবাদ। আৰু এইকণ কথাকে প্ৰভু ভগৱন্ত বৈকুণ্ঠক যোৱাৰ সময়ত উদ্ধৱৰ আগত কৈ গৈছিল। আৰু এইকণ সংবাদকে বনৰ মাজৰ ৰাজা যুধিষ্ঠিৰৰ আগত দেৱঋষি নাৰদে কৈ গৈ আছিল। এই হ'ল তৃতীয় সংবাদ। চতুৰ্থ সংবাদ, কপিল মুনি আশ্ৰমত কৃষ্ণ মৈত্ৰেয়ী মুনি আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে গোটেই ৰাতিটো বিদ্ৰোহ কৰিছিল। চতুৰ্থ সংবাদ। আৰু এইকণ কথাকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত ৰজাক কৈ আছে। কি কাৰণত ক'বলগীয়া হ'ল? পৰীক্ষিত ৰজাক সিংগী মুনিয়ে অভিশাপ দিছিলে, 7 দিনৰ ভিতৰত তোমাক তক্ষক নাগে দংশন কৰক। তেতিয়া ৰজা বৰ বিমূৰত পৰিল। আৰু বিমূৰত পৰি যেতিয়া ৰাজদৰবাৰত দুগুৰি কান্দি আছিল, সেই সময়ত 60,000 মুনি চাপিলে। তেতিয়া 60,000 মুনিক ৰজা পৰীক্ষিতে কাও বাও কৰি তেওঁলোকক কৈছিলে যে সিংগী মুনিয়ে মোক অভিশাপ দিলে, 7 দিনৰ ভিতৰত তক্ষক নাগে মোক দংশন কৰিব। ইয়াৰ কিবা উপায় আছে নেকি? তেতিয়া 60,000 মুনিয়ে বহু ৰকমৰ উপায় দিলে। কোনোৱে ক'লে পূজা কৰা, কোনোৱে ক'লে ধ্যান কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান দক্ষিণা কৰা ইত্যাদি নানা ৰকমে পৰামৰ্শ আগবঢ়ালে। কিন্তু পৰীক্ষিত ৰজাৰ সেইবোৰ পৰামৰ্শ মনোগ্ৰাহী নহ'ল। সদশেষত পৰীক্ষিত ৰজাই মুনিসকলক ক'লে, গুৰুসকল, আপোনালোকে মোক যিবোৰ পৰামৰ্শ আগবঢ়ালে এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল।
গতিকে মই দুটি প্ৰশ্ন দিওঁ, এই প্ৰশ্ন দুটি উত্তৰ মোক দিয়ক। বোলে কোৱাছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, সাপে মোক খাওক, তাত আপত্তি নাই। মই যেতিয়া বেয়া কামেই কৰিলোঁ, মোক সাপে খোৱা ভাল। কিন্তু সাপে খালেও কেনেকৈ মই সাপডাল নেদেখিম, তাৰ উত্তৰটো দিয়ক। 2 নম্বৰ প্ৰশ্ন হ'ল, মই মৃত্যু হ'ম, তাত আপত্তি নাই। মোৰ নিচিনা এজন অজ্ঞানী মানুহ এই পৃথিৱীত জীয়াই থাকিব নাপায়। কাৰণ মই ঈশ্বৰ উপাসনা কৰি থকা ঋষিক যেতিয়া মই অপদস্থ কৰা হ'ল, আৰু মই যদি এই সাপৰ পৰা নিষ্ঠা পাই থাকোঁ, তেনেহ'লে পৃথিৱীখনত অন্যায় অনীতি বাঢ়ি যাব। গতিকে মই অকালতে মৃত্যু হোৱা মোৰ বৰ ভাল। কিন্তু মৃত্যু হ'লেও মই মৃতকৰ যান্ত্ৰণা কেনেকৈ নাপাম, এই উত্তৰটো লাগে। এই দুটি প্ৰশ্নৰ উত্তৰ বিচাৰিছিলে। তেতিয়া 60,000 মুনিয়ে ৰাজা পৰীক্ষিতক কৈছিলে, ৰাজা তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা, সেই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। কাৰণ যাক সাপে খাব সেই সাপ দেখিব, আৰু যিয়েই মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই, ৰেহাই কাৰোৱেই নাই। কোনোবাই 2 দিন পৰি থাকক, কোনোবাই 100 দিন পৰি থাকক, প্ৰশ্ন নাই। জীৱ যোৱাৰ সময়ত যান্ত্ৰণা অকণমান পাবহি। মুনিৰ অমুখত যেবে ই কথা শুনিলা, ভূমিত পৰিয়া ৰজা কান্দিবে লাগিলা। বুকত ঢুকিয়াই আজি পৰীক্ষিত ৰজা বাগৰি বাগৰি কান্দি আছে। মোৰ তেনেহ'লে কি গতি হ'ব? এইমতে কান্দি থকাৰ সময়ত ব্যাস মুনি আহি পালে। ব্যাসে ক'লে, হেৰা ৰজা, তুমি ধৈৰ্য ধৰা, বিপদত ধৈৰ্যই ঔষধ, তুমি বহা। 60,000 মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ তোমাক দিব নোৱাৰিলে, সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম। ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও শ্ৰৱণ। শ্ৰৱণ মানে শুনা। তুমি যদি 7 দিন গংগাৰ পাৰত ভাগৱত শুনি থকা, তেনেহ'লে তোমাক সাপে খাব, সাপ নেদেখিবা, আৰু মৃত্যু হ'বা, তুমি মৃতকৰ যান্ত্ৰণা নাপাবা। তেতিয়া লগে লগে তেতিয়া ভাগৱত নাই। পৰীক্ষিত ৰজাই ব্যাসৰ চৰণত পৰি কৈছিল, মুনিবৰ আপুনি পৰামৰ্শদাতা, মোৰ গুৰু, সেই ভাগৱত ক'ত আছে? সেই ভাগৱতখন মোক কোনে শুনাব? তেতিয়া ক'লে, ৰবাচোন, মোৰ পুত্ৰ শুকদেৱৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক সোমাই বৈকুণ্ঠত আছে। তোমাৰ যদি ভাল হয়, ভাগ্য ভাল হয়, আহি পাব, মই সুমৰণ কৰিম। সুখ বুলি সুমৰণ কৰাৰ লগে লগে শুকদেৱ আহি উপস্থিত হ'ল। প্ৰণাম কৰি কৈছে, পিতৃদেৱ কিহৰ কাৰণে আপুনি সুমৰণ কৰিলে কওক। কৈছে, এই ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব। তোমাৰ গৰ্ভত যি 18,000 ভাগৱতৰ শ্লোক আছে, এই 18,000 ভাগৱতৰ শ্লোক গংগাৰ পাৰত 7 দিন শুনোৱাই দি ৰজা পৰীক্ষিতক আত্মাক গতি দিয়া। কৈছিল, পিতৃ তেনে বাক্য মোক নক'ব, অন্য কিবা অৰ্ডাৰ দিয়ক। 1 নম্বৰতে ই নৰাধম, পাণ্ডু কুলত জন্ম লৈ ঈশ্বৰ উপাসনা কৰি থকা ঋষিক দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা। 1 গোট মৰা সৰ্প কাষতে আছিলা, ধনুৰ গুণে আনি ৰজাই গলে মেৰাই দিলা। এইবোৰ কৰ্ম কৰি আহিছে এই নৰাধমে। গতিকে এই নৰাধম অধুগতি যাওক। 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ ই 20টা বৰকচু খাই ফুৰাই ভাল হ'ব। 1 আৰু 2 নম্বৰ, মই 7 দিন মোৰ গৰ্ভত ভাগৱতখন আছে সঁচা, একে জেগাত মই 7 দিন ক'তো ভাগৱত ক'তো নকম। বোলে কাৰণটো এজনী গাই খীৰাওঁতে যিমান সময়, সিমান সময়হে মই এটা জেগাত ভাগৱত কম। কাৰণ কলিৰ লোকসকল এজনী গাই খীৰোৱা সময়হে ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাৰ পৰা ভাগৱত শুনাৰ ধৈৰ্য নাথাকে, হয়নে? তাৰ প্ৰমাণ আজি আপোনাসকলে পাব, খুব বেছি 3 ঘণ্টা, তাৰ ওপৰত আপোনালোকে উঠিবই।
সেইকাৰণে ময়ো এতিয়া আজি 6 বছৰমানৰ পৰা আপোনালোকৰ পাৱৰ ধূলি লৈ মই য'তে যাওঁ 2.5 ঘণ্টা আৰু 3 ঘণ্টা ভাগৱত গাওঁ গুচি আহোঁ সেইটোৱে কৰিছোঁ হয়নে এই তেতিয়া যেনিবা ব্যাসে শুকদেৱক ক'লে হে পুত্ৰ তুমি মোৰ পিতৃ বাক্যটো পালন কৰি পৰীক্ষিত ৰজাক কলিয়ে ধৰাৰ কাৰণে তেওঁ বেয়া কৰ্মত আগবাঢ়িলে তেওঁ মহাগুণী জ্ঞানী পণ্ডিত ৰজা আছিল গতিকে তুমি মোৰ বাক্য পালন কৰি ভাগৱত শুনোৱা এই ভাগৱত শুনোৱাই যাওঁতে 3য় স্কন্ধত আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈছে ৰজা শুনি যোৱা কপিল মুনিৰ নামে পৰম প্ৰভু ভগৱন্ত দেৱহূতি মাতৃ গৰ্ভত জন্ম লৈ এই 18,000 ভাগৱতৰ শ্লোক কেনেধৰণে ক'লে আৰু কোৱাৰ লগে লগে দেৱহূতি মাতৃয়ে সেই কথাখিনি আহি লৈ চলি কেনেকৈ আত্মাক গতি দি বৈকুণ্ঠক গ'লে এই আটাইকণ কথা ৰজা তোমাক কৈ যাম তুমি কাণ ভৰি শুনা এয়া লগে লগে পৰীক্ষিত ৰজাই প্ৰশ্ন কৰি আছে দ্বিতীয়টি আৰু শুকদেৱে এইকণ ভাঙনি কৰি গৈ আছে হয়নে গতিকে আমাৰ এতিয়া ইমানখিনিত পাইছে আহি এই মহাভাগৱতখন 4 প্ৰকাৰে আমাক বুজাই আছে প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই গৈ আছে তাৰমানে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈ যোৱা এই হ'ল বিশ্বৰ কাহিনী 2 নম্বৰত ইয়াক দেহ মাৰ্গত বুজাই আছে ভাগৱতে যিমান দেহে সিমান দেহে যিমান ভাগৱতে সিমান পৰমাৰ্থিক তত্ত্ব এইখিনি আৰু 3 নম্বৰত এই কথাখিনিকে বুজাই আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি কেনেকৈ ব্যাকুল হৈ আছোঁ আমি কেনেকৈ সদায় কেৱল পেটটোৰ কাৰণে ভাৰ্যা পুত্ৰক পোষণ পাষণৰ কাৰণে কেনেকৈ ব্যাকুল হৈ আছোঁ এই ইয়াত বুজাই আছে আৰু 4ৰ্থ প্ৰকাৰে আমাক বুজাই আছে আমাৰ আয়ুটো যে সূৰ্যৰ লগত হৰণ হৈ সদায় হৰণ হৈ গৈ আছেই তাক আমি ভূক্ষেপে কৰা নাই শিশুকাল গ'ল যৌৱনকাল পালোঁ কেনেকৈ যৌৱনকালে পালে তাক মই নাজানিলোঁ বা আপোনালোকেও নাজানে আকৌ যৌৱনকালটো গৈ কেনেকৈ আমি বৃদ্ধকালত সোমাই গ'লোঁ তাৰ কথাটো আমাৰ উল্লেখেই নাই হয়নে আৰু বৃদ্ধকালৰ পাছত আমি যে জৰাকাল এটা পাম জৰাকাল পোৱাৰ লগে লগে বিভৎস শৰীৰৰ আশী জোৰে নিব 3 থানে থৈব ভাগ কহয় মাধৱে সবেও মৰিবে তথাপি বুঢ়াহে আগ আমি শেষ বিচনাত পৰাৰ লগে লগে আমাৰ দেহটো 3 ভাগ হ'ব হয় কোনে কোনে দিছিলে এই 3টা ভাগ এটা দিছিলে মোক বোপাই তাৰমানে মোৰ পিতৃয়ে আৰু এটা ভাগ দিলে মোৰ মাতৃয়ে আৰু এটা ভাগ দিলে ভগৱন্তে আমাক কি দিছিলে 5টা ভূত শীত অপ তেজ মূৰত বম হয়নে 6টা ৰিপু লোভ মোহ কাম ক্ৰোধ মদ মচৰ্য 10টা ইন্দ্ৰিয় তাৰ লগত মন বুদ্ধি চিত তাৰ লগত দিলে 17তম 3টা গুণ তাৰ লগত যিদিনা আই গৰ্ভৰ পৰা আহিব ওলাওঁ সেইদিনা দিলে মোক কাল আৰু মায়া 2টা এই হ'ল 24টা তত্ত্ব হয় এই 24টা তত্ত্ব প্ৰভু ভগৱন্তে আমাক দিলে মৃত্যু হোৱাৰ 1 ছেকেণ্ড 2 ছেকেণ্ডৰ আগমুহূৰ্ততে 3 ভাগ কৰি ভগৱন্তৰ বস্তুখিনি লৈ গুচি যাব ভগৱন্তে মোক বা আপোনাক তেওঁক বা তেখেতক কি দিলে আমাক দিলে সাহ এজন মানুহ বৰ সাহ নহয় বাৰু আৰু এজন মানুহ বৰ ভয় এইবোৰ কোনে দিছিলে ভগৱন্তে দিয়া গতিকে ভগৱন্তে যিবোৰ বস্তু আমাক দি থলে সেইবোৰ বস্তু টোপোলা কৰি বান্ধি লৈ প্ৰভু ভগৱন্তে লৈ গুচি যাব কাৰণ আকৌ মোৰ আত্মাটো যায় যি জেগাত জন্ম হ'ব সেইকেইটা নটবলটোৰ নিচিনা লাগিব আমাক হয় গাড়ীখনহে বেয়া হৈছে নটবলটোখিনি ৰাখি থৈ আকৌ সেইকেইটা আমাক প্ৰয়োজন হ'ব তাৰ পাছত মোক বোপায়ে কি দিছিলে 3 পদ বস্তু দিছিলে হাড় দিলে মগজ দিলে মজা দিলে হয় আৰু আয়ে 6 পদ বস্তু দিলে নোম নখ ছাল তেজ মাংস হয়নে মেদ এনেকৈ 6টা বস্তু আয়ে দিলে সেইকাৰণে মন কৰিছোঁ আই ভাগৰ বস্তু 6টা বোপাই ভাগৰ বস্তু 3টা সেই 9টা বস্তু লৈ মই জন্মলৈ ঘূৰি ফুৰিছোঁ গতিকে মন কৰিছোঁ সৰুকালৰ পৰা কেঁচুৱাটোক আপোনালোকে মা কওক মা বুলিবি বুলি কোনোবাই শিকায়নে লুকাকুচিত আপোনালোকে কওকচোন শিকায় এনেই ক'ব সি মা মা আহিয়ে গ'ল কিন্তু বাপেকক বোপাই বুলি সি চিনি নাপায় মাকেহে দেখুৱাই দিব এইজন তোমাৰ দেউতা বা এইজন বোপাই বা পিতৃ
বা পাপা ইত্যাদি আজিকালি ঢেৰ ওলাইছে বাৰু হয়নে এই তদুপ তাৰমানে মাকৰ যে 6টা সম্পত্তি লৈ থকাৰ কাৰণে আমি মাকৰ গুণটো আৰু ক'ৰবাত কিবা এটা বিপদত পৰাৰ লগে লগে কি আহে জানে আয়ৌ তাৰমানে মাকক চুমন কিন্তু বোপায়ো বুলি আহে জানো নাহে কাৰণ বাপেকে 3টা সম্পত্তি দিল গতিকে এই যিদিনা মই শেষ বিচনাত পৰাৰ লগে লগে 3টা ভাগ কৰি প্ৰভু ভগৱন্তৰ ভাগটো লৈ গুচি যাব আই ভাগটোৱে বোপাই ভাগটোৱে পেলাই থৈ গুচি যাব এইটোহে মাত্ৰ সমাজে লৈ যায় কাৰোবাৰ নিয়ম জুই লগাই পুৰা কাৰোবাৰ নিয়ম পুতি থোৱা কাৰোবাৰ নিয়ম শ্মশানলৈ যায় চাং পাতি ওপৰতে থৈ দিয়ে তেনে জাতি এটাও আছে নহয় আপোনালোকে পাইছে আমিও পাইছোঁ হয় তাতে পচিয়ে ঢুকাই যাব আকৌ কোনোবাই আকৌ জলত উটুৱাই দিয়ে তেনেকৈ ভাগে ভাগে যাৰ যি নিয়ম তেনেকৈ হয় গতিকে এই দেহটোৰ কথা আজি মহাভাগৱতে পৰিপাটিকৈ কপিল মুনিয়ে মাকক বুজোৱা মানে আজি আমি পাৰত 2টা পাইছোঁ লোকাকোচিত প্ৰথম পাৰটো আমি কিহৰ পাৰত পাইছোঁ জানে সকলোৱে দেৱহূতি পাৰটো পাইছোঁ দেৱহূতি শব্দৰ অৰ্থ কি শাস্ত্ৰ উত্তম গীতা ভাগৱতৰ ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কুৰুপ্ৰৰ নাম আমি প্ৰথম পাৰটো দেৱহূতি পাৰটো পাইছোঁ তাৰমানে দেৱৰ সেই দেৱৰ ওচৰত যিসকলে আত্মসহকাৰে এই দেহটো আহুতি দিব পাৰি আছে সেইগৰাকী মানুহে দেৱহূতি হওক পুৰুষে হওক পত্নীয়ে বা নাৰীয়ে হওক তাত আপত্তি নাই আৰু 2 নম্বৰত আমি পাই আছোঁ আমি সকলোৱে ৰজা পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব আৰু আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰত তক্ষকনাগে এদিন দংশন কৰিব ৰেহাই কাৰোৱে নাই বাৰ 7টা কাৰোবাক বুধবাৰ কাৰোবাক বৃহস্পতিবাৰ কাৰোবাক শুক্ৰবাৰ ইত্যাদি মুঠতে বাৰকেইটা বেলেগ কিন্তু 7টা দিনৰ ভিতৰতে 7টা বাৰৰ ভিতৰতে আমি এদিন এই দেহটো এৰি থৈ আত্মাটো গুচি যাম গতিকে সেই লোকসকল পচা দেহটোক লৈ লোভ মোহত পৰি পচা দেহাৰ মায়াত পৰি আপোনালোকে বেয়া কাম নকৰিব বেয়া কাম কৰিলে কি হ'ব আমাৰ আত্মাটোক আমি দুৰ্গতি দিয়া হ'ব কাৰণ আত্মাটো গৈ কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ বৰ কষ্ট খাব সেই কাৰণে এই মহাভাগৱতৰ ধৰ্ম কথাটো শুনি আমি ইয়াক পালন কৰি গ'লে নিশ্চয় আমি সকলোৱে পৰীক্ষিত ৰজাও মানুহ আমিও মানুহ পৰীক্ষিতে এই ভাগৱত শুনি বৈকুণ্ঠক যাব পাৰিলে আমি যাব নোৱাৰা কোনো অৰ্থ নাই আমিও যাব পাৰিম কিন্তু পৰীক্ষিতে মানাৰ নিচিনা আমি মানিব লাগিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ সেহি বেলা আখে দুই যমৰ কিংকৰ আঙাৰৰ বৰ্ণ দেহ অতি স্থূলন্তৰ বেঙ্গামুখ 2 চক্ষু 13 কৰি চাই কুপৰ বেগত ইয়াতি দখন চুবা হাতে চৰ্ম জৰি লোহা ডাঙ্গ ভয়ংকৰ দেখি তাৰ হৃদয় কম পয়তৰ অৰাম বিষ্ঠামূত্ৰ এতে ইয়াতি ক্ষয় হুয়া ভয় পাছে দুতে যাতনা দে হত ভৰাব এতিয়া আমাক দেখুৱালে যমদূত 3জন আছে হয়নে 3জন এজনৰ নাম বেংকামুৱা এজনৰ নাম খফুৰা এজনৰ নাম কাল খফুৰা বেংকামুৱা এই 3জন যমদূত কালফুৰা খফুৰা বেংকামুৱা 3টা আচ্ছা এইটো এটা বিশ্বত দেখুৱালে সেই 3জন যমদূতে আমাক লৈ যায় এইটো বিশ্ব
আৰু যদি আমি দেহমাৰ্গত চাওঁ আমাৰ প্ৰত্যেকৰে এই তিনিটা জমদূতে যিদিনা আমাক ধৰিব সেইদিনা আমি জানি লোৱা উচিত আমি যাবা হ'ল আৰু হয় কাল ফুৰা মানে কি জানে মানুহক যে কাহ কফে ধৰে সেইটো হয় সফুৰা মানে পেটৰ ৰোগ ব্যাধি বেমাৰ এজন মানুহ জাত কৰি নুগুচা হ'ল এইটো সফুৰা জমদূত বেংকা মোৱা মানে এজন মানুহ চব শৰীৰটো সকলোতে বিষ হৈ আহি গ'ল হয় এই তিনিটাই হ'ল যমদূত আমাৰ দেহমাৰ্গত এক আকৌ আমাক বিশ্বত দেখুৱাইছে যমদূতে সদায় কাক নেই জানে যিসকলে বেয়া কাম কৰে যিসকলে পাপ কাম কৰে সেইসকলকহে এই তিনিটা যমদূতে পাব আৰু যিসকল লোকে ভাল কাম কৰে শাস্ত্ৰ ভাগৱতক কাণ দিব পাৰে ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খাৰ ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ যিসকল লোকে স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াবহং যিসকলে ভকতি কৰি আছে সেইসকলক এই যমদূতকেইটাই নাপায় তেওঁলোকক কোনে নিব বিষ্ণুদূতে নিব হয় আৰু এটা ভাগ মানুহ আছে কি ভকতি নিকট কত ভকতি থাকিল চাঙৰ ওপৰত বোলে ব্ৰহ্মায়ো নাপালে তলত এই কিছুমান 2-4জন মানুহ আছে নহয় ভকতিৰ তত্ত্ব নোপোৱা সেইকেইজনক পাব এই যমদূতে সেইবুলি আজি যে ভাগৱতত অহাসকলক এই যমদূতে পাব সেইটো নহয় নাপায় কাৰণ কলিত যিসকলে ভাগৱত শুনে সেইসকলৰ ভকতি আহিব আৰু কিছুমান লোকসকল অসমত আমি অধমে আপোনালোকৰ একেবাৰে ঘূৰি আছোঁ নহয় এনে মানুহ কিছুমান পাই ফুৰিছোঁ মৰি গ'লেও সি ভাগৱতক নাযায় দৰকাৰ হ'লে 1000 টকা চান্দা দিব 2000 টকা চান্দা দিব সি এই জাৰত এই টোপনি সতীত সি মৰিবা নাহে ইয়াত সি ক'বই কি দৰকাৰ চিঞৰি থাকিব লাগে শুনি থকা হয়নে হয় আৰু যদি ওচৰৰ মানুহ হয় মন কৰিব মাইকখন যদি সেইপিনে দিয়ে সি আকৌ তাকো অবজেকশ্যনহে উলিয়াব মাইকখন এইপিনে দিয়াতে শান্তিয়ে নাই সেইবোৰক পাব কালফুৰা সফুৰা বেংকামোৱা তিনিটা যমদূতে যিসকলে ভকতি কৰি ভকতৰ চৰণৰ ধূলি মাথাত ল'ব বা লোৱা যত্ন কৰিব সেইসকলক কেতিয়াও নাপায় হয়নে এতিয়া মন কৰিব আমাৰ ভকত বুলি কোৱা বস্তুটো দেৱঋষি নাৰদে এদিন কৃষ্ণক সুধিছিলে হে প্ৰভু আপুনি কাৰ লগত থাকে কোন ডাঙৰ মোক এইকণ কথা বুজাই দিয়কচোন তেতিয়া পৰম প্ৰভু কৃষ্ণই দেৱঋষি নাৰদক কৈছিলে হেৰা দেৱঋষি নাৰদ ভকতেহে জানা মোৰ হৃদয় মই ভকতৰ হিয়া নিশ্চয় মোৰতো আচৰণ কৰিলে নিষ্ঠাৰ পায় ভকতৰতো আচৰণ কৰিলে অধুগতি যায় ভকত মোতকৈ বহুত ডাঙৰ হয়নে মই ভকতকহে ভাল পাওঁ গতিকে আজি মই সদৌ মৰিগাঁৱৰ পৰা আহিছোঁ আপোনাৰসকলৰ লোকাকুচিত যোৱা বছৰো বিচাৰিছিল তেনেকৈ বিচাৰি আছে মই আহিব পৰা নাই এইবাৰ যেনিবা কিছু সময় উলিয়াই আহি পালোঁ প্ৰথমে মই অহাৰ লগে লগে মই জানিব লাগিব এইসকল মহাভকত হওক শিশু কিশোৰী হওক বয়বৃদ্ধ চব ভকত মই এইসকলৰ পাও ধূলি মাথাত লোৱাটো মোৰ পৰম কৰ্তব্য আৰু এইসকল ভকতে যদি মোক ভাল পায় আৰু মণিকূটত থকা কৃষ্ণক মই ইমান খাতি কৰি থাকিবলগীয়া নাই এনেই ভাল পাব হয় কৃষ্ণই দেৱঋষি নাৰদক কৈছে ভকতে ভাল পায় যাক মই ভাল পাওঁ তাক গতিকে আপোনালোক ভকতে যদি মোক ভাল পায় মই ভগৱন্তক ইমান খাতি কৰিবলগীয়া নাই আৰু ভাল পাবই আৰু যামগৈহে আৰু যদি আপোনালোক ভকতেই মোক খুব বেয়া পালে তেনেহ'লে মই এইখিনি দীঘল খাই পৰি যদি অষ্টাংগ প্ৰণামেৰে সৈতে কৈ থাকোঁ হে কৃষ্ণ মোক ভাল পাওঁ হে কৃষ্ণ মোক ভাল পাওঁ নাপায় মিছা কথাই হয়নে গতিকে মন কৰিব প্ৰথম এই পৃথিৱীখন প্ৰভু ভগৱন্তে সৰ্জন কৰিলে বৰাহ স্বৰূপে জল হন্তে ডুব দিলা অনন্ত নাভিৰ হন্তে ভূমি উঠাইলা প্ৰথম ভূমি উদ্ধাৰ কৰি পাছত দেখিলে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ মই সৃষ্টি কৰিম সঁচা মনুষ্যও এটা জাতি সৃষ্টি কৰিম কিন্তু মনুষ্য জাতিটোৱে কাক লৈ চলিব প্ৰথম প্ৰভু ভগৱন্ত স্বয়ং নাৰায়ণে অকলে ভাবি চিন্তা কৰিলে তেনেহ'লে প্ৰথম পোহৰ কৰি ল'ব লাগিব চন্দ্ৰ সূৰ্যত জন্ম দিয়াই ল'ব লাগিব হয়নে আৰু মনুষ্য জাতিটো পাছত জন্ম দিয়াম তেওঁলোকে কি ধৰ্ম কি নীতিত থাকিব
তেতিয়া তেওঁ লগে লগে বৈষ্ণৱ সনাতন ধৰ্মত জন্ম দিয়ালে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখি থৈ গৈছে নহয়, অ কৃষ্ণ সূৰ্য ভয়লন্তয়ো দি ধৰিয়া, ও নাম ধৰ্ম কৰিলা বিধি ধৰিয়া। কৃষ্ণ সূৰ্য যিদিনাই জন্ম দিয়া হ'ল সেইদিনাই বৈষ্ণৱ সনাতন ধৰ্ম জন্ম দিয়া হ'ল। আৰু তাৰপাছত প্ৰভু ভগৱন্তে আকৌ ভাবিলে মনুষ্যসকলে কি নীতি লৈ চলি থাকিব, বা উৰণ বুৰণ গজন ভ্ৰমণসকলৰ কি নীতি মনুষ্যসকলে পালন কৰিব, তেনেহ'লে মই নীতি কেইটামান উলিয়াব লাগিব, হয়নে? তেওঁ নীতি 5টা মানে জন্ম দিয়ালে। তাই এটা প্ৰমাণ আপোনাসকলে পাইছে নহয়। 1947 চনত 15 আগষ্টৰ দিনা আমাৰ ভাৰতখন স্বাধীন কৰা হ'ল। হৈ জৱাহৰলাল নেহৰুক প্ৰধানমন্ত্ৰী পাতি তেওঁলোকে মন্ত্ৰীবৰ্গ সকলোৱে মিটিং বহিলে বা সভা বহিলে। সভাত জাতিৰ পিতা মহাত্মা গান্ধীয়ে ক'লে, আমি ইমান দিন ব্ৰিটিছৰ আমোলতহে চলি আছিলোঁ, এতিয়া আমাৰ যেতিয়া নিজৰ এখন ভাৰত আমাৰ স্বাধীন হৈ গ'ল, আমাৰ এখন সংবিধান ইয়াত ৰচনা কৰিব লাগিব। সংবিধানখন কাক দিয়া হৈ ৰচনা কৰিব? সদৌ শেষত চালি জাৰি চাই B.R. আম্বেদকাৰ, তেওঁ এজন মুচি মানুহ, তেওঁক ক'লে তুমি এই ভাৰত সংবিধানখন ৰচনা কৰা। প্ৰস্তাৱ আকাৰে তেওঁক দায়িত্ব দিয়া হ'ল। আৰু তেওঁ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ কেনেকৈ চলিব, এই সংবিধানখন ৰচনা কৰাৰ আগমুহূৰ্তত তেওঁ পুৰাণ মানে শাস্ত্ৰ ভাগৱত চাই আটাইখিনি পাই গ'ল। প্ৰভু ভগৱন্তে পৃথিৱী সৰ্জন কৰাৰ লগে লগে এই নীতি 5টা সৰ্জন কৰিলে। এই নীতি 5টাক লৈ যদি মই সংবিধান এখন ৰচনা কৰা হয়, তেনেহ'লে কোনো জীৱই মানে দুখৰ অনুভৱ নকৰিব, সকলোৱে শান্তি পাব। সেয়ে হ'ল ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি, এই 5টা নীতি। এতিয়া এই 5টা নীতি সংবিধানৰ নীতি বুলি যদি আমি সকলোৱে বহি থকা হয়, কামত নাহিব। জানি লোৱা উচিত এই 5টা নীতি আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে আমি 5টা নীতি মানি লোৱা শিকিব লাগিব, হয়নে? যেনেকৈ নীতি এজন বাপেকক পুতেকহঁতে মানি চলাটো নীতি। যদি সেই নীতি ভংগ কৰে তেনেহ'লে সেইসকলে বহুত হৰিনাম ল'লেও কামত নাহিব। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে, এক নামে যত পাপ সংহাৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। এবাৰ যদি আপুনি ৰাম বুলি ক'ব পাৰে, লক্ষ লক্ষ কৌটি কৌটি পাপো যদি আছিল আপোনাৰ গাত, চব নাশ হৈ যাব। কিন্তু আকৌ কেইপাতমান লুটিয়াই পেলাই চাবচোন, তাত মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে, কলি নৰ পাতকী হ'ব। কি কাৰণত? শংকৰদেৱৰ ভুল হ'ল নেকি? যদি এবাৰ নাম ল'লে চব পাপ নাশে হয়, ইয়াত আকৌ পাপৰ শব্দটো পাছত কিয় লিখি থৈ গ'ল? সেই লোকসকল তাৰমানে নীতি ভংগ কৰি যদি আপুনি লক্ষ লক্ষ কৌটি কৌটি বাৰ ৰাম নাম লয়, কামত নাহিব, নহয় বাৰু? এজনী বোৱাৰীয়ে শহুৰ শাহুৰক মানি চলাটো নীতি। যদি তেওঁ শহুৰ শাহুৰক জাত কৰি নামানে, সেয়া নীতি ভংগ, হয়নে? এটা ল'ৰাই বাপে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণং তপ, জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। গতিকে সেই পিতৃ মাতৃক যিজন মানুহে নামানে, সেইজন মানুহে যেনিবা দুপৰীয়া গা ধুই লৈ বৰ পাকা মন্দিৰ এটাও বনাই লৈছিল, লৈ যাই পেলাই বৰ এযোৰ তাল লৈ যাই পেলাই গোবিন্দ 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 মাৰি আছিল, কামত আহিব? সেয়া গোবিন্দৰ নাম ঈশ্বৰে কাণত নলয়। বেয়া নাপাব আপোনালোকে, হয়? এগৰাকী বোৱাৰী মন কৰিব, শাহুৰ শহুৰক জাতকৈ নামানে, জধাই মধাই বেয়া ভাষা কিছুমান কয়, কিন্তু দুপৰীয়া গা ধুই এইডাল ধূনামূলা লৈ সি কৃষ্ণ 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 কৰি ফুৰিছে। কিন্তু দূৰৰ পৰা মানুহে দেখি কি কৈছে জানে? ধন্যবাদ, আমুকা ঘৰ বোৱাৰীহে। সেই অইনে কিছুমানে ইমান সৰু সৰু ধূনামলা লয়, সেই আমুকা ঘৰ বোৱাৰীজনী চাবা, এই ডাঙৰ ধূনামলা লৈ কি ধৰণে একদম ঘূৰি ফুৰে। কিন্তু তেওঁ কৃষ্ণ কৃষ্ণ নাম লৈ বৰ ডাঙৰ ধূনামলা লৈ ঘূৰি ফুৰিলেও কৃষ্ণই সেয়া কাণ দিয়া নাই, কাৰণ তেওঁ নীতি ভংগ কৰি থৈছে।
গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে নীতি ভংগ নকৰিব। যদি নীতি ভংগ নকৰে তেনেহ'লে অলপ নামেও আপোনাৰ আত্মাক গতি দিয়াব। আৰু নীতি ভংগ কৰি লোৱা নাম বস্তাই বস্তাই যদি নাম লৈ আছে, কামত নাই, কামত নাই। এই হ'ল ভাগৱতৰ মহাধৰ্মৰ কথা। গোবিন্দ।